Hello friends, আজি আমি ক'ত যাম বুলি ভাবিছোঁ অলপমান দূৰত। তো এতিয়া মই আহিছোঁ আপোনাৰ ডাউন টাউন মোৰ ফ্ৰেণ্ড এটাৰ ৰুমত আহিছোঁ বিশ্ব। তো এতিয়া সি মোক বহুত ফ'ৰ্চ কৰিলে ভাত খাবলৈ আৰু সেইকাৰণে আমি এতিয়া বহি পিনে ভাতে খাই ল'ম। এইটো মোৰ লগৰ, এইটো প্ৰণৱ দা। হাই এতিয়া আমি ভাত খাম আৰু চাই থাকিব আমি ক'ত যাওঁ আজি। আমি গৈ আছোঁ হাতীচিলা, এটা নতুন এটা ভিউ চাবৰ হয় হয়। আহি পাইছোঁ আপোনাৰ হাতীচিলা। এইখিনি পানী ইমান উঠিছে আৰু বিশ্ব কিয় কৰা না অলপ বুজাই দিয়া। কি ক'ম আৰু পানী আছিল ইয়ালৈকে, এতিয়া অলপমান নামিছে তললৈকে, নহ'লে এইখিনিলৈকে উঠিব তললৈকে আমি যাব পাৰিলোঁ হয়। কিশোৰ হাই, প্ৰণৱ দা হাই এইটো বান্দৰৰ পোৱালি এইটো। তই কি কিউট। এই টিকলু হাই, এইটো এটা টিকলু। তো এয়া হাতীচিলাৰ মন্দিৰটো, আমাৰ গণেশ মন্দিৰটো আমি আহিছোঁ। প্ৰণৱ দা কিবা কওক কিবা। বহুত দিনৰ মূৰত আহিছোঁ মন্দিৰটোত, আহি ভাল লাগে। ভাল লাগে। সেইটো চাওক যেতিয়া আহিছিলোঁ তেতিয়া এইবিলাক বনোৱাই নাছিলে, বহুত বছৰ আগতে আহিছিলোঁ। মানে ভিতৰত এইটো কইনা দৰাখনৰ ফটো উঠি আছে, উঠোৱা। দৰা কইনা দেখাই আছোঁ। এইটো বিয়াৰ দৰা কইনা। চিমেণ্ট আছে। এইটো এক্সিটটো মন্দিৰৰ। আমি আচলতে চাব যাওঁ হাতীচিলাৰ এই পোৱালিবিলাক। এইটো ডেটিঙত আহিছে। হেলমেট আমাৰ হেলমেট আছে ইয়াত। বলক আমি এটা বস্তু চাব আহিছোঁ, এটা লক হয়। এই লকটো খুলিলে আপুনি বহুত নজনৰ কি হ'ব। প্ৰণৱ দাই আপোনাক ভালকৈ বুজাই দিব। প্ৰণৱ দা ক'ত আছে বস্তুটো? এক মিনিট হ'ব, গৈ আছোঁ। কি বস্তু? ক'ত লিখা আছে? এইটো কাটি কিনে বোলে কিবা বনোৱা আছে, ভিতৰত কিবা কিবি থকা বুলি কয়। এই শিলতে ক'ৰবাত লিখা আছে বস্তুটো। কাটিব পাৰব নেকি? কাটিলে নহয় যাব নেকি, কিবা নিয়ম আছে। কাটিলে পাথৰ হৈ যাব চাগে। লিখাটো আছিল ৰ'বা ইয়াতে, ক'ত ঘৰ লিখাটো? জংঘল হৈ আছে ন। ইয়াততো একো লিখা নাই। দেখিছিলোঁ এনেকৈ তলত লিখা আছিল ধুনীয়া। এইবিলাক পাত তাত নোহোৱা হৈ গ'ল চব। এইটো কি লক? নহয়তো, নহয় হয়। ক'ত লগ হ'ব এইটো? কোনোবাই ভাঙিছে সেনেকুৱাই লাগে। ভাঙাটো নহয়, কিন্তু বহুতে কৈ আছে যে বস্তুটো তাতে কিবা এটা আছে আৰু ইয়াতে মানে লিখি থৈ দিছে, এই লিখাখিনি পঢ়িব পাৰিলেহে বোলে সেইটো খোলা যাব।
মানে মই বহুতবাৰ আহিছিলোঁ ইয়াত আগতে, কিন্তু এতিয়া আৰু লেতেৰা হৈ গ'ল মই পৰিৱেশবিলাক। ঠিক আছে, ইয়াতে থাকিব পাৰে। এইটো লিখাখিনি চোৱা, সেই লিখা ক'ত এই লিখা এইখিনি ইয়াত লিখাই আছে। কি ভাষাত লিখা আছে এইটো ধৰিবই নোৱাৰো, কিবা এক্স এক্স লিখা আছে চোন, চব এক্স 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 আছে যে এতিয়ালৈকে ইমান বছৰ কাটিছে ন, কাটি কিনে লিখিছে যে আছে যে এই লিখনটো আপুনি যদি পঢ়াব পাৰে বোলে সেই বস্তুটো আপোনাৰ গাত খোলা যায়। আহিছিলে বহুত মানুহ বোলে আনিছিলে আগতে, কিন্তু পৰা নাই। নেদেখা বস্তু এটা দেখাই দিলোঁ তোমাক মই আজি, হয়নে নহয়? মই বহুত বছৰ আগতে আহিছিলোঁ, চাইছোঁ, কিন্তু মেইন বস্তুটো এই উদঘাটন কৰিব পৰা নাই আপোনাৰ। সেই বস্তুটো পঢ়ি বস্তু ভাবি ক্লিয়াৰলি নাই না। ক্লিয়াৰলি নাই, আগতে আছিলে, চিনি পোৱা আছিলে। এই বান্দৰকেইটাক সুধি লওঁ কিবা ক'ব নেকি। জয় শ্ৰীৰাম। ইয়াতে কিবা আছে দেখিছ তই? দিয়া যাম।